বন্ধুসকল, ইমান দিনে আমি এইটো চেনেলত বহুত কিছুমান দেশৰ কথা আলোচনা কৰি আহিছোঁ, কিন্তু আজি আমি আমাৰ ভাৰতৰ বিষয়ে কেইটামান নজনা আৰু আমোদজনক কথাৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ। কাৰণ এজন ভাৰতীয় হোৱাৰ স্বাৰ্থত আপোনালোকে এইকেইটা কথা নিশ্চয় জানিব লাগে। তো বলক বন্ধুসকল, বেছি টাইম নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰা যাওক। বন্ধু বান্ধৱীসকল, এনেইতো ভাৰতৰ সকলোবিলাক কথাই স্পেচিয়েল আৰু আমোদজনক লগা হ'লে সেইটো ভাৰতৰ ইতিহাসৰ কথাই হওক বা সংস্কৃতিৰ বিষয়ে হওক। তো বলক বন্ধু বান্ধৱীসকল, আজি এইটো ভিডিঅ'ৰ দ্বাৰা কেইটামান ভাৰতৰ নজনা কথাৰ বিষয়ে আলোচনা কৰা যায়, যিবিলাক শুনাৰ পিছত আপোনাৰ কিছুমানত গৰ্ব অনুভৱ হ'ব, তো আৰু আপোনাৰ কিছুমান আচৰিত লাগিব। তো বন্ধু বান্ধৱীসকল, নম্বৰ 1ৰ পৰা আৰম্ভ কৰা যায়। আৰু বন্ধুসকল, আপোনালোকক নম্বৰ 1টো আৰম্ভ কৰাৰ আগতে মনত পেলাই দিওঁ যে যদি আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ মোৰ চেনেলটো একেবাৰে নতুন হয়। সেইবাবে আপোনালোকৰ যদি এনেকুৱা সহায় সহযোগিতা পাই যাওঁ, আগলৈ এনেকুৱা কিছুমান ভিডিঅ' বনাবলৈ নিশ্চয় প্ৰেৰণা পাম। নম্বৰ 1, ভাৰত পৃথিৱীৰ ভিতৰত সেইখন দেশ য'ত সকলোতকৈ ডাঙৰ গণতন্ত্ৰ আছে আৰু পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ লিখিত সংবিধানো আছে, আৰু পৃথিৱীৰ ভিতৰত দ্বিতীয় জনসংখ্যা বহল দেশ বুলিও কোৱা হয়। ভাৰত সকলোতকৈ পুৰণি সভ্যতাৰ ভিতৰত সকলোতকৈ উন্নত সভ্যতা মনা হয়। নম্বৰ 2, হ'লে ভাৰতত প্ৰথমে যিমান দেশে আক্ৰমণ নকৰিছে কিয়, কিন্তু আজিলৈকে ভাৰতে 10,000 বছৰ ইতিহাসত কোনো এখন দেশত গৈ প্ৰথমে আক্ৰমণ কৰা নাই। নম্বৰ 3, ভাৰতীয় ৰেল এছিয়াৰ ভিতৰত সকলোতকৈ ডাঙৰ ৰেলৱে নেটৱৰ্ক। আৰু আপুনি শুনি আচৰিত হৈ যাব যে ভাৰতীয় ৰেলৱেত নিয়োগ হৈ থকা কৰ্মচাৰীৰ সংখ্যা কিছুমান দেশৰ সম্পূৰ্ণ জনসংখ্যাতকৈও বহুত বেছি। শুনি হয়তো আচৰিত লাগিব পাৰে, কিন্তু এইটো সঁচা হয়। ভাৰতীয় ৰেলৱেত নিয়োগ হৈ থকা কৰ্মচাৰীৰ সংখ্যা 16 লাখতকৈও বেছি, যিটো থাইলেণ্ড, আইচলেণ্ড এনেকুৱা কিছুমান দেশৰ জনসংখ্যাতকৈ বহুত বেছি। নম্বৰ 4, ভাৰতত তাত পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ ডাক নেটৱৰ্ক আছে। ক'বলৈ গ'লে ভাৰতীয় ডাক ব্যৱস্থাটো বহুত পুৰণা হৈ গৈছে, কিন্তু তথাপিও ইয়াৰ অবিহনে কোনো চৰকাৰী কাম নহয়। ভাৰতৰ ডাক অফিচৰ সংখ্যা পৃথিৱীৰ যিকোনো দেশতকৈ বহুত বেছি। ভাৰতীয় ডাক অফিচ আপুনি যিকোনো গাঁৱৰ যিকোনো চহৰতে গৈ পাব। নম্বৰ 5, ভাৰতত নিৰামিষভোজীৰ সংখ্যা পৃথিৱীৰ ভিতৰতে বহুত বেছি। নম্বৰ 6, ভাৰতত কোনো ৰাষ্ট্ৰীয় ভাষা নাই। হিন্দী আধিকাৰিক ভাষা হয়, যিটো দেশৰ বহুতকেইখন ৰাজ্যতে কোৱা হয়। আৰু আপোনালোকক কৈ দিওঁ যে ভাৰতৰ হিন্দীৰ পিছত সকলোতকৈ বেছি কোৱা ভাষাটো হৈছে ইংলিছ। নম্বৰ 7, বাজেটৰ কম হোৱাৰ সত্ত্বেও ভাৰত স্পেচ প্ৰগ্ৰামৰ ক্ষেত্ৰত দুনিয়াৰ শ্ৰেষ্ঠ 5খন দেশৰ ভিতৰতে ধৰা হয়। ভাৰত পৃথিৱীৰ ভিতৰত এনেকুৱা প্ৰথম দেশ যি প্ৰথমবাৰতে মংগল গ্ৰহত ইয়ান পঠাই দিছিলে। আৰু এইটো অকল নহয়, চন্দ্ৰমাত পানী থকাৰ কথাটো আমাৰ ভাৰত দেশে প্ৰথমে জনাইছিলে। নম্বৰ 8, ভাৰত পৃথিৱীৰ ভিতৰত এনেকুৱা এখন একমাত্ৰ দেশ য'ত যিকোনো বস্তুৰ তাতে MRP লিখা থাকে। নম্বৰ 9, ভাৰতত প্ৰত্যেক 12 বছৰ পিছতে হোৱা কুম্ভ মেলাত কোটি কোটি জনসমাগম হয়, আৰু যিটো মহাকাশৰ পৰাও দেখা যায়। আৰু এনেকুৱা ফিল এই দুনিয়াত কোনো ঠাইতে কোনো সময়তে দেখা পোৱা নাযায়। নম্বৰ 10, বন্ধু বান্ধৱীসকল, আপোনালোকেতো ক্ৰিকেটৰ প্ৰত্যেকটো খবৰে ৰাখে, কিন্তু আপোনালোকে চাগে এইটো কথা গম নোপোৱা যে আমাৰ ভাৰত দেশ কাবাডীত কিমান আগবঢ়া। আৰু এইটো আমি গৰ্ব অনুভৱ কৰাৰ কথা যে আজিলৈকে হোৱা কাবাডীৰ 6টা ৱৰ্ল্ড কাপ অকল আমাৰ ভাৰত দেশতে জিকিছিলে। আজিৰ দিনত সকলোতকৈ বেছি খেলা চেছ খেল অৰ্থাৎ দাবা খেলৰ আৱিষ্কাৰো আমাৰ ভাৰত দেশে কৰিছিলে। আৰু এইটোৱে অকল নহয়, সাপ চিৰিৰ দৰে কিছুমান আমোদজনক খেলৰ আৱিষ্কাৰো আমাৰ ভাৰত দেশতে হৈছিলে। তো বন্ধু বান্ধৱীসকল, আজিলৈকে ইয়াতে পিছত আহি থকা কিছুমান এনেকুৱা ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ বন্ধু বান্ধৱীসকল, জয় আই অসম।